আমি শোণিতপুৰ তথা বিশ্বনাথ জিলাৰ সমূহ কৰ্মী সহায়িকা বান্ধৱীসকলে 23, 24, 25, 26 তাৰিখে কৰ্মবিৰতি পালন কৰি আমি জিলা সমাজ কল্যাণ বিষয়া কাৰ্যালয়ৰ সন্মুখত আমি 4 দিনীয়া কাৰ্যসূচীৰে কৰ্মবিৰতি পালন কৰি ধৰ্ণা কাৰ্যসূচী পালন কৰিছোঁ। আজি আমাৰ ধৰ্ণা কাৰ্যসূচীৰ শেষ দিন। আজি অলপ আগতে আমি বাইদেউৰ হাতত আমাৰ সমাজ কল্যাণ জিলা বিষয়াৰ হাতত আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আমাৰ বিভিন্ন দাবী আছে, সেই স্মাৰক পত্ৰতে আমি উল্লেখ কৰিছোঁ আৰু সেই দাবী সন্মিলিত আমি যিখন স্মাৰক পত্ৰ সেইখন আমি বাইদেউলৈ ইতিমধ্যে প্ৰেৰণ কৰিছোঁ। আপোনালোকে যে এতিয়া যিটো আন্দোলন কৰিছে, হয়, আপোনালোকে কিহৰ কাৰণে আন্দোলন কৰিছে আৰু চৰকাৰৰ পৰা কি বিচাৰিছে? আমি চৰকাৰৰ পৰা মাননি সলনি মজুৰি বিচাৰিছোঁ। আমাৰ কামৰ বোজা বহুত বেছি, সেইমতে আমি মজুৰিটো পোৱা নাই। সেইকাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে আমি যাতে মাননি সলনি মজুৰি প্ৰদান কৰে আমাক, লগতে আমাক চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়ে। আৰু ইতিমধ্যে যিসকলে অৱসৰ গ্ৰহণ কৰিছে, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ হিমন্ত ডাঙৰীয়াই আমাক আশ্বাস দিছিল যে আমি অৱসৰ লোৱাসকলক কৰ্মী সহায়িকাসকলক আমি এককালীন সাহায্য প্ৰদান কৰিম। তেওঁ বৰ লেহেমীয়া গতি কৰিছে। বৰ্তমান এটা 793জনীক তেওঁ নিদিয়া নহয়, তেওঁ প্ৰদান কৰিছে। আমি দ্বিতীয় কিস্তিৰ যিখিনি থাকি গৈছে কৰ্মী সহায়িকা বান্ধৱী, সেইসকলকো অতি শীঘ্ৰে সেই মাননি প্ৰদান কৰিবলৈ তেওঁলোকক আপোনালোকৰ জৰিয়তে অনুৰোধ কৰিছোঁ। লগতে আমাৰ মিনি অংগনবাড়ী চেণ্টাৰ আছে, তেওঁলোকৰ যিগৰাকী কৰ্মীয়ে চলাই থাকে তেওঁক আমি সম্পূৰ্ণ কৰ্মী মৰ্যাদা দিবলৈ চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ। আৰু আমাৰ যিবিলাক চেণ্টাৰ আছে সেই চেণ্টাৰবিলাক অলপ উন্নত হোৱাৰ কাৰণে আমি তেওঁলোকৰ ওচৰত দাবী জনাইছোঁ। আৰু যেতিয়ালৈকে আমাৰ মাননিৰ সলনি মজুৰি 21,000 টকা প্ৰদান নকৰে তেতিয়ালৈকে আমাৰ 10,000 টকা মজুৰি দিবৰ কাৰণে আমি তেওঁলোকৰ ওচৰত অনুৰোধ জনাইছোঁ।